Hey guys, সকলোকে মাই কুকিৰ ক্ৰিয়েশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আজি আপোনালোকলৈ লৈ আহিছোঁ এটা পাৰৰ মাংসৰ খুব ধুনীয়া আৰু থলুৱা ৰেচিপি। যিহেতু ঘৰত আজি পাৰৰ মাংস বনাইছিলোঁ, চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কেনেকুৱা হয় জনাব। ব'লকচোন এতিয়া ৰেচিপিৰ মাজলৈ যাওঁ। পাৰ মাংসৰ বাবে মই এনেকৈ দুটা পাৰৰ মাংস লৈ লৈছোঁ। মাংসৰ পৰিমাণটো কিমান হ'ব ঠিক মই ভালকৈ ক'ব নোৱাৰিম। দুটা পাৰৰ মাংস যিমানখিনি হৈছে আৰু বাকী আপোনালোকে ইয়াত এতিয়া মই নিমখ দিছোঁ আৰু প্ৰয়োজন অনুসাৰে হালধি দিছোঁ, দি এনেকৈ মেৰিনেট কৰি লৈছোঁ। আপোনালোকে মেৰিনেট কৰি এনেকৈ অলপ সময় থৈ দিব, তেতিয়া মাংসটো ভাল হয় খাবলৈ। এতিয়া মই এনেকৈ থৈ দিম 15 মিনিটমান। ইফালে মই লৈ লৈছোঁ দুটা পিঁয়াজ, অলপমান নহৰু, এটুকুৰা আদা আৰু দুটা আলু লৈ লৈছোঁ। আৰু এতিয়া এটা গ্ৰাইণ্ডাৰ লৈছোঁ, আৰু পিঁয়াজ যিহেতু দুটা লৈছিলোঁ তাৰে এটা মই মিক্সাৰত দি দিছোঁ, আৰু নহৰু আদাখিনি দি দিছোঁ। আৰু ইয়াত মই এচামুচ জালুক দিছোঁ। আৰু পাৰ মাংসটো আৰু জালুকৰ অবিহনে ভালেই নালাগে, নহয় জানো? পাৰ মাংসৰ জালুক দিয়া খুবেই সোৱাদ হয়। আৰু ইয়াত মই এচামুচ ধনিয়া দিলোঁ, শুকান ধনিয়া। আৰু এইখিনি এতিয়া মই অকণমান পানী দিম আৰু গ্ৰাইণ্ড কৰি ল'ম। ইফালে মই এখন কেৰাহী পাতি দিছোঁ, কেৰাহীখনত তেল দিছোঁ। তেল বেছি পৰিমাণে নাই দিয়া, পাৰ মাংসত বেছি তেল নালাগে। এতিয়া তেল গৰম হৈ গ'ল মোৰ। ইয়াত মই দিছোঁ ইলাচি আৰু ডালচেনি দিছোঁ, লং আৰু তেজপাত এটা দিছোঁ, দুটা জলকীয়া আৰু এটা পিঁয়াজ কুটি পেলাই দি দিছোঁ, আৰু 1 চামুচ জিৰা দিছোঁ, গোটা জিৰা। জলকীয়াকৈ মই শুকান জলকীয়া দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়াও দিব পাৰে। শুকান জলকীয়া দিলে গোন্ধটো ভাল লাগে, সেইকাৰণে মই শুকান জলকীয়া দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল মোৰ। এতিয়া ইয়াত মই আদা নহৰুৰ যিটো পেষ্ট বনাই লৈছিলোঁ, জালুকৰ পেষ্ট, সেইটো দি দিছোঁ। আৰু এইখিনিও অকণমান ভাজি ল'ম ভালকৈ। পাৰ মাংসটো সাধাৰণতে আমাৰ সকলোৰে প্ৰিয়, নহয় জানো? আপোনালোকৰো প্ৰিয় চাগে। আমাৰ অসমীয়া মানুহৰ খুবেই প্ৰিয় খাদ্য এইটো। আমাৰ আগৰ আইতাহঁতে বা মাহঁতে এইটো মাংস খুব ভাল বনায়, আৰু আমিও খুব ভাল পাওঁ। এতিয়া ইয়াত মই এচামুচ জিৰা গুড়ি দি দিলোঁ, আৰু এইখিনি ধুনীয়াকৈ অকণমান সিজিবলৈ ৰাখি দিব লাগিব। এতিয়া ইয়াত মই অকণমান গৰম পানী দি মিক্সাৰ গ্ৰাইণ্ডাৰটোত যিহেতু অকণ লাগি আছিল, সেইকণো দি দিছোঁ। আৰু এইখিনি অকণমান সময় ভালকৈ মছলাখিনি সিজি লোৱালৈ ৰাখি দিম। কম জুইত ৰাখিব দেই। এয়া আমাৰ মছলাখিনি মোৰ ভাজা হৈ গ'ল, পূৰা সিজি গৈছে ধুনীয়াকৈ। এতিয়া ইয়াত মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। আপোনালোকে বাৰু পাৰ মাংস খাই কেনেকুৱা পায় মোক জনাব। মই খুবেই ভাল পাওঁ খাই। বিশেষকৈ আমাৰ গাঁৱলীয়া মানুহৰ এইটো থলুৱা মাংস, নহয় জানো? খুব ভাল লাগে খাই। এতিয়া মই ইয়াত এটা আলু কুটি দি দিছোঁ সৰু সৰুকৈ। এটা নহয়, দুটা আলুৱে দিছোঁ। আপোনালোকে আলুটো নিজৰ প্ৰয়োজন অনুসাৰে দি দিব। এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই দিছোঁ, আৰু এখন ঢাকন মাৰি অলপ সময় ৰাখি দিম। এতিয়া 10-15 মিনিটৰ পাছত আকৌ এবাৰ লৰাই দিছোঁ মাংসখিনি। এইখিনি সিজা নাই বাৰু ভালকৈ, তথাপিও আপোনালোকে এনেকৈ মাজে মাজে লৰাই লৰাই ভাজি থাকিব লাগিব। আকৌ অলপ সময় ৰাখি দিম। এয়া 15 মিনিট, আকৌ 10 মিনিটমান ৰাখি দিলোঁ। তাৰপাছত এতিয়া চাওক, প্ৰায় সিজি গৈছে, পানীটো শুকাই গৈছে তলৰ। আপোনালোকে এনেকৈ মাজে মাজে ভাজি থাকিব, কেইবাবাৰো লৰাই লৰাই ভাজি থাকিব। আৰু এতিয়া মোৰ এইখিনি এনেকৈ হৈ গৈছে, এইখিনি পানী দিব পৰা হৈ গৈছে। গতিকে মই ইয়াত এতিয়া গৰম পানী এড কৰি দিম। পানীটো আপোনালোকে নিজৰ জোখমতে দিব। আপোনালোকে কিমানটো জোল খাই ভাল পায় সেইমতে দিব। আৰু যিহেতু অলপ উতলিব লাগিব, সেইকাৰণে পানীটো অলপ মই বেছিকৈ দি দিছোঁ। আৰু এইখিনি ভালকৈ উতলিবৰ বাবে ল' টু মিডিয়াম ফ্লেমত মই ৰাখি দিম। 15 মিনিটমান ৰাখি দিম। এয়া চাওক, 15 মিনিটমানৰ পাছত এয়া দেখিছেনে আপোনালোকে, কাষেদি তেলটো ওপৰলৈ বিৰিঙি আহিছে। তাৰমানে আমাৰ মাংসখিনি প্ৰায় সিজিয়ে গৈছে। এয়া সিজি গৈছে, আলুখিনিও সিজি গৈছে, মই চাইছোঁ। তথাপিও এইখিনি আমি অলপ সময় ৰাখি দিব লাগিব। যিহেতু আমাৰ গ্ৰেভিটো ভালকৈ হোৱা নাই, মই অকণমান ডাঠ কৰিম বুলি ভাবিছোঁ জোলটো। বেছি পনীয়া হ'লে মই ভাল নাপাওঁ। আকৌ মই 10 মিনিটমান ৰাখি দিছোঁ। এয়া 10 মিনিটৰ পাছত মোৰ পাৰ মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল। চাওক, তেলটো কি ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। খাবলৈ খুব টেষ্টি হ'ব। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক।
আপোনালোকে এনেকৈ বনাই চাবচোন ঘৰত, আৰু আপোনালোকেনো কেনেকৈ বনাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, ময়ো তেতিয়া নতুন কথা শিকিব পাৰিম। চ' এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল, পাৰৰ মাংসৰ ৰেচিপি। দেখিয়ে খাওঁ খাওঁ লাগিছে, আপোনালোকৰো লাগিছে নিশ্চয়। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি দিব, আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থৈ যাবলৈ নাপাহৰিব। আজিলৈ বাই বাই, থেংক ইউ, ভিডিঅ' চাই থাকিব।